মানে চিনাকি মানুহ আছে যিকেইটা মানে চাইকেলত চাই মানে অলপ হাঁহিছে আৰু একো কথা নাই, আজি নাই আৰু চাইকেলত আহিবই লাগে ন, কালি হ'ব বা কেতিয়াবা হ'ব, তেতিয়া বাইকত আহিম। আৰু কি খবৰ গাইজ, নমস্কাৰ, স্বাগত মোৰ চেনেলত। আৰু মই বৰ্তমান গৈ আছোঁ কলেজলৈ, আৰু কলেজত গৈ আছোঁ চাইকেলৰ লগত চাব পাৰে। আৰু চাইকেল পূৰা মানে কলেজৰ ওচৰলৈকে, ডাইৰেক্ট কলেজত নোহোঁ মানে কলেজৰ ওচৰলৈকে চাইকেলত যাত্ৰা হ'ব আৰু ফাৰ্ষ্ট টাইম আজি। গৈ আছোঁ কলেজলৈ, চাই থাকক আৰু অলপ এনজয়ো কৰিম, মানে চাইকেলত যাম যেতিয়া আৰু হাঁহি ফূৰ্তি কৰি যাব লাগিব ন। বাইক নাই কি কৰি চাইকেলত যাব লাগে আৰু এইখন বাইক আৰু তো বলক শুৰুৱাত करते हैं। और এইফালে চাব পাৰে পূৰা পতকা লাগি আছে আমাৰ ঘৰত, তাৰপিছত বোকাও হৈ আছে পূৰা তামাম। এই বোকাৰ মাজতে মই ওলাই লওঁ, তাৰপিছত আৰু দেখাই আছোঁ। আৰু আছে এইফালে চাব পাৰে গাঁৱৰ বোকা পূৰা তামাম, ইয়াৰ মাজতে ওলাই যাব লাগে আৰু তাৰফালে বাইপাছ পাই যাম। বাইপাছত লগ কৰি আছোঁ বাৰু গাইছ, এইডোখৰ বহুত বেছি বোকা হয়, মানে কেতিয়াও নুশুকায় সেইডোখৰ, হৈ থাকে ইয়াত বোকা, মানে শুকান হৈ থাকিলেও মানে শুকান কাল হৈ থাকিলেও মানে বোকা। আৰু গাইছ এইফালে আমি বাইপাছ পাই গ'লোঁ, আৰু ইয়াৰ পৰা মানে আগৰ ৰাস্তাবোৰ ভাল। আৰু গাইছ মই আপোনাক এটা ভিউ দেখাইছোঁ, এইটো চাওকচোন কেনেকৈ লাগিছে। গাইছ কেনেকৈ লাগিলে জনাব। তো গাইছ অকণমান আগত মানে পাৰ হৈ আহিলোঁ, তাত মই সদায় চাইকেল থওঁ কিন্তু আজি নথলোঁ, আজি কাৰণ মোৰ ওচৰত পইচা নাই। আৰু ডাইৰেক্ট চাইকেলতে আজি কলেজলৈকে, মানে ডাইৰেক্ট কলেজলৈকে নহয়, অকণমান আৰু ঘৰলৈ যাম। আৰু আগতে মানে আগত পঢ়া স্কুলখনৰ ষ্টুডেণ্ট কিছুমান চিনি পায় আৰু আগত গৈ আছে, ক'ব পাৰি কিবা কি হ'ল আজি চাইকেলত গৈছে কিন্তু আপোনাৰ গাইছ। আৰু এটা কথা কওঁ, চাইকেল লৈ কলেজ যাবলৈও মানে সাহস লাগিব দেই। মানে কিছুমান ল'ৰা আছে যিসকল মানে এনেই পইচা হ'লেও যাব মানে, কিন্তু মোৰ ওচৰত পইচা আৰু নাই বুলি ক'লে একো মানে বেয়া নহ'ব চাগে। আজি মই তেনেকৈ গৈ আছোঁ, ভাল লাগে মানে কলেজ এদিন মিছ কৰি দিলে কিবা বেয়াহে লাগে, সেইকাৰণে আজি তেনেকৈ গুচি গৈছোঁ আজি। গাইছ অকণমান আগত মই নিজৰ কলেজৰ স্কুল দিয়া গাইছ অকণমান আগত মই মানে স্কুলখন ইংৰাজী বিদ্যালয়খন য'ত মই মানে পঢ়িছিলোঁ আগত, সেইখন পাৰ কৰি আহিলোঁ। আজিও সেইখনৰ কথা মনত পৰিলে, আজিও মুখত এনেই মানে হাঁহিবোৰ ৰঙি উঠে আৰু কম, বহুত ভাল সময় তাত পাৰ হৈছে। আৰু এইফালে লগৰ এটা কলেজলৈ গৈ আছে। অবিনাশ গাইছ সঁচা কথা কওকচোন, স্কুলৰ যিকেইটা সময়, সেই সময়ৰ গতে আৰু সময় পায়নে বাৰু? মানে তাৰ গতে সময় মই আজিলৈকে পোৱা নাই, আৰু সেই সময়ৰ যিকেইটা লগৰ, এইকেইটা লগৰ মানে আজিলৈকে তেনেকৈ লগৰ পোৱাই নাই। আৰু গাইছ এইফালে চাব পাৰে 37 নেশ্যনেল হাইৱে পাই গ'লোঁ। আৰু অকণমান আগত মই চাইকেলখন থওঁ আৰু কলেজলৈ যাম। আৰু গাইছ ইয়াত মই বসন্তীক থৈ দিলোঁ, লগ কৰি দিওঁ, লগ পোৱা নাই, লগ হৈ গ'ল। আৰু ইয়াত থৈ পিনে মই কলেজলৈ যাওঁ। আৰু কিছুমানে মানে কিছুমান লগৰ আছে আৰু কিছুমান মানে চিনাকি মানুহ আছে যিকেইটা মানে চাইকেলত চাই মানে অলপ হাঁহিছে আৰু একো কথা নাই, আজি নাই আৰু চাইকেলত আহিবই লাগে ন, কালি হ'ব বা কেতিয়াবা হ'ব, তেতিয়া বাইকত আহিম। আৰু আগত লগ পাই আছোঁ আৰু অকণমান আহিছিলে লগৰ এটা পালোঁ, নোলা বুলি কৈছে, লাভাল পালোঁ আৰু এতিয়া গৈ আছোঁ এইফালে। আৰু গাইছ এইডোখৰ হ'ল কলেজ তিনিআলিডোখৰ, মানে এইফালে যায় নাহৰকটীয়া, এইফালে ডিব্ৰুগড়, আৰু এইফালে আমাৰ লাহল কলেজখন নহ'লে। আৰু এইফালে চাব পাৰে কিমান ষ্টুডেণ্ট আছে, মানে যেতিয়া কলেজ ছুটি হয় তেতিয়া ৰাস্তাডোখৰ পূৰা ব্লক হৈ যায়। আপুনি মানে কি বুলি বুজাম, তেতিয়া আপুনি চাব পাৰিব যেতিয়া ছুটি হয়। আৰু এইখন আমাৰ কলেজৰ গেটখন, আৰু মই ইয়াতে মোবাইলটো থ'ব লাগিব ক'ৰবাত, কাৰণ আমাৰ কলেজখন এইফালে চাওক, এইফালে আমাৰ কলেজখন কিমান ডাঙৰ এটা কলেজ, এইটো কিমান ডাঙৰ কলেজ।
চ' গাইজ কলেজ ছুটি হ'ল, এতিয়া ঘৰলৈ যাওঁ। প্ৰায় 3:15 মান হ'ল এতিয়া, মানে 2:45 ছুটি দিয়ে অকণমান আৰু তাত থাকিলোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু পূৰা থপৰা পূৰা ক'লা হৈ আছে। ত' এই ভিডিঅ'টো তোমালোকৰ সমাপ্ত কৰোঁ। বাই।